নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেল লোকেল পাকঘৰলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এক পিঠাৰ বিশেষ ৰেচিপি। এই ৰেচিপিটো প্ৰস্তুত কৰা হৈছে সম্পূৰ্ণ চাউলৰ গুড়িৰে। ইয়াক আমি খোলা চাপৰি পিঠা বুলি কওঁ। আহকচোন আমি চাওঁ এই ৰেচিপিটোনো কেনেকৈ তৈয়াৰ কৰা হয়। মই ইয়াত প্ৰথমতে চাউলখিনি ভালদৰে মিক্সিত গুড়ি কৰি লৈছোঁ আৰু এয়া চাউলখিনি গুড়ি হৈ গ'ল। আৰু এতিয়া আমি চাউলখিনি ভালদৰে এবাৰ মোহাৰি ল'ম। এতিয়া আমি পিঠা প্ৰস্তুত কৰিবৰ বাবে চাউলৰ গুড়িখিনি লৈ লৈছোঁ। তাত অকণমান আমি প্ৰয়োজন অনুসৰি বা সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম। অকণমান বেকিং সোডা ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু তাৰ লগতে পিঠাখিনি ভাঙি নাযাবৰ কাৰণে মই ইয়াত মাত্ৰ 2 চামুচ আটা ব্যৱহাৰ কৰিছোঁ। আৰু এই গোটেইখিনি মিশ্ৰণ ভালদৰে এবাৰ মিহলাই ল'ব। এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলি হোৱাৰ পাছত আমি ইয়াত পানী ব্যৱহাৰ কৰিম। পানী অকণমানকৈ আপোনালোকে ব্যৱহাৰ কৰি যাব। ইয়াত চাউলৰ গুড়িখিনি যাতে বহুত বেছি গোটা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াত মই এতিয়া ভালদৰে পানীৰে চাউলৰ গুড়িখিনি মিহলাই লৈছোঁ আৰু এয়া মই এতিয়া মই এখন টাৱা উঠাই লৈছোঁ। মই পিঠাখিনি টাৱাত বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেৰাহীটো ইয়াত বনাব পাৰে। আৰু এতিয়া আমি অকণমান তেল লৈ ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত আমি চাউলৰ গুড়িৰ মিশ্ৰণখিনি আমি ইয়াত দিম। এয়া মই চাউলৰ গুড়িখিনি ধুনীয়াকৈ দি লৈছোঁ আৰু আপোনালোকে চাউলৰ গুড়িখিনি দিয়াৰ পাছত অকণমান ঢাকি দিব আৰু অতি সোনকালে ঢাকনিখন গুচাই তাক ওলোটাই দিব। পিঠাখিনি সিজিছেনে নাই তাক পৰীক্ষা কৰি পিঠাখিনি নমাই থ'ব। আৰু এই পিঠাটি আমাৰ অসমত খুবেই প্ৰচলিত পিঠা। এই পিঠাটি বনাবলৈ একেবাৰে সহজ। এই পিঠা বনাবলৈ কোনেনে নাজানে, নহয়নে বাৰু? আৰু মোৰ আজিৰ এই সহজ পিঠাৰ ৰেচিপিটো কেনেকুৱা লাগিল সেই বিষয়ে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। এনেদৰে মই 4টা পিঠা তৈয়াৰ কৰিছোঁ। গোটেইখিনি আপোনালোকক দেখুওৱা নাই যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। আপোনালোকে এনেদৰে ঘৰতে খোলা চাপৰি পিঠা বনাবলৈ ট্ৰাই কৰক। আৰু চাহো খাব লাগিব, নহয়নে বাৰু? আৰু ইয়াৰ লগত খাবলৈ মই ইয়াত লাল চাহ বনাইছোঁ আদাৰ সৈতে।